আজি বনাব লৈছোঁ ছাগলীৰ মাংস। ইয়াত আছে আধা কেজি ছাগলী। তো মাংসখিনি ধুনীয়াকৈ ধুই লৈছোঁ যাতে একো লেতেৰা নাথাকে। প্ৰায় 4-5 বাৰমান ধুইছোঁ। আৰু এফালে কেৰাহী বহাই থৈ দিয়া আছে, তেল গৰম হৈ আছে। তাত দিলোঁ লং, ইলাচি, দালচেনি আৰু মাংসখিনি বহাই দিছোঁ। তেল যিহেতু বহুত সময়ৰ পৰা গৰম হৈছে, প্ৰায় 5 মিনিটমান তেল বহাই থোৱা আছিলে। সেইকাৰণে মাংসটো বহাই দিয়াৰ লগে লগে তেল চিটিকি পৰিছে। তাৰপিছত এতিয়া হালধি দি দিছোঁ। এনেই মই আগে পিছে মাংস বনালে হালধি, তেল, নিমখ দিয়ে লওঁ, মানে সানি লওঁ। আৰু আজি তেনেকৈ কৰা নাই। যদি কিবা বেছি জল্দি হোৱাত তেল বহাই মাংস ধুই লৈ আনি দি দিছোঁ লগে লগে। আৰু এয়া ভাজি আছোঁ। ছাগলী মাংস যিমানে শ্ল' কুক কৰা হয় সিমানে বেছি টেষ্টি হয় খাবৰ কাৰণে। তো এনেকৈ লৰাই ভাজি থাকিম। প্ৰায় 60% মান লৰাই ভাজে। তাৰপিছত যেতিয়া আধা সিজি যাব তেতিয়াহে ঢাকনি দিম। বাকী আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব, মই কেনেকৈ ছাগলী মাংস বনালোঁ। আচলতে হাতেৰে ফোনটো ধৰি বনাই থাকিবলৈ অসুবিধা হৈছিলে, তাৰ কাৰণে ষ্টেণ্ডডাল লগাই ল'লোঁ। এতিয়া আৰু অসুবিধা নাই। আৰু এতিয়া নিমখ দি দিলোঁ সোৱাদ অনুযায়ী। নিমখ দি এতিয়া নিমখখিনিও লৰাই দিছোঁ ধুনীয়াকৈ। আৰু অলপ সময় এতিয়া ঢাকনি দি ভাজিম। চাওক, মাংসত থকা পানীখিনি ধুনীয়াকৈ নোহোৱা হৈ গৈছে। লাহে লাহে তেল বিৰিঙিব ধৰিছে। যেতিয়াই তেল ফুটিব তেতিয়াই গম পোৱা যাব যে গোটেই মাংস সিজি গৈছে। এতিয়ালৈকে সিজা নাই বাৰু। এনেকৈ ঢাকনি দি বনাব লাগিব। ঢাকনি দি মাজে মাজে তেনেকৈ সিজিব দিব লাগিব। আৰু ইয়াতে মায়ে দেখাই আছিলে পিঁয়াজ, আদা, নহৰুৰ হিচাপ। মানে আজি কৈছে মই দেখাম ভিডিঅ'ত গোটেইবিলাক বুলি। নহৰু, পিঁয়াজ, আদা এইবিলাকৰ কথা কৈ আছিলে। এইখিনি আচলতে যেতিয়া ভিডিঅ' কৰি আছিলোঁ তেতিয়া এটা ফোন লাগি আছিলে, তো ভইচটো নাহিলে। আৰু এয়া মিক্সিত পিঁয়াজখিনি বাকি লৈছে আৰু পেষ্টটো বনাই দিব বোলে। আজি বোলে পিঁয়াজো মায়ে দিব। মই পিঁয়াজখিনি দিব দিলোঁ। প্ৰথমতে অলপ লৰাই লৈছে। এইবাৰ কৈছে যে প্ৰথমতে মাংসখিনি ভাজি লৈছোঁ বুলি। তাৰপিছত এতিয়া আকৌ এবাৰ ঢাকন দি আকৌ অলপ সময় এনেকৈ ভাজি ল'ম। এইয়া ঢাকনি গুচোৱাৰ পিছত তেল বিৰিঙি উঠিছে, মানে আমাৰ মাংস হৈ গৈছে ভাজা। এতিয়া দিম পিঁয়াজ। পিঁয়াজ প্ৰায় মিডিয়াম চাইজৰ পিঁয়াজ প্ৰায় 6টামান ব্যৱহাৰ কৰিছিলোঁ। সেই 6টা পিঁয়াজেই পেষ্ট বনাই দি দিছোঁ। তেতিয়াহ'লে গ্ৰেভিটো খাবৰ কাৰণে ভাল হয়। এতিয়া এয়া হৈ গৈছে। আৰু কৈছিলোঁ যে অকণমান লৰাই দি দেখাই দি
তাৰপিছত হেতাখনতহে ৰুমালে দি ধৰিছে ধৰিব লাগে কেৰাহীত। তাকে মই ক'লোঁ দে ময়ে কৰি দিওঁ জল্দি। আৰু মানে হাতৰ অলপ বিষ হৈ আছে, তো বেছি জোৰকৈ ধৰিব নোৱাৰে, তাৰ কাৰণে সেইখিনি ময়ে কৰি দিলোঁ আৰু জল্দি। ভালকৈ লৰাই দিলোঁ। এতিয়া লৰাই দি পিঁয়াজখিনি সিজিব দিম, কাৰণ পিঁয়াজ সিজোতে অলপ সময় লাগে। আৰু আদা নহৰু পেষ্টটো অলপ পিছত দিম, নহ'লে আদা নহৰুৰ কেৰেক্টাৰ নোহোৱাই হৈ যায়। আৰু ছিঙি অনা কেঁচা জলকীয়াও দি দিলোঁ গছৰে। মানে নিজৰ ঘৰৰে, আৰু এই আদা নহৰু পিঁয়াজ একদম সিজি যোৱাৰ পিছত দিছোঁ, যাতে আদা নহৰুৰ গোন্ধটো যে মাংসত আছে সেইটো গম পোৱা যায়। কাৰণ মাংস যিহেতু বহুত সময় ভাজিব লাগে, পেষ্টবিলাক আগত দিলে সেইবিলাকতো দৈ যাব ন। আৰু আলু দিব পাহৰি গৈছিলোঁ, সেইকাৰণে একেবাৰে সৰুকৈ কাটি দি দিছোঁ আলু, যিহেতু মাংস ভজা হৈ গৈছিল আৰু বাকী মছলাখিনিও ভাজ খাই গৈছিল। সেইকাৰণে আলুটো একেবাৰে সৰু কৰি দিছোঁ, নতুন আলু পুতুকৈ সিজি যাব। তো এতিয়া লৰাই আছোঁ আৰু পানী দি দিলোঁ। পানী দিয়াখিনিত কেমেৰাটো অফ হৈ আছিলে, তো সেইখিনি দেখাব নহ'ল। বাকী আৰু পানী কেনেকৈ দিয়ে আপোনালোকে গমেই পায়। তো তেনেকৈ পানী ঢালি দিব যিমান লাগে, কিন্তু একেলগে বহুতখিনি দি দিব নালাগে। যদি গৰম পানী দিয়ে তেতিয়াহ'লে বেছিও দি দিব পাৰে একেলগে, আৰু যদি ঠাণ্ডা পানী দিয়ে অলপ কৰি দিব লাগে, নহ'লে মাংসৰ টেষ্টটো বেলেগ হৈ যায়, মানে বৰ বেছি সোৱাদিষ্ট নহয় আৰু। সেইকাৰণে যিমান পাৰি গৰম পানীয়ে ব্যৱহাৰ কৰিব। মোৰ দৰে অধৈৰ্যহীন মানুহৰ কথা কৈছোঁ, অধৈৰ্য মানুহৰ কথা। মই বেছি সময় ৰখি থাকিব নোৱাৰোঁ, কাৰণে গৰম পানীকে দি দিছোঁ বেছিকৈ। আৰু এয়া মাংস ফাইনেলি হৈ গ'ল। আৰু ছাৰ্ভ কৰাৰ কাৰণে মাহে শাক হাতত ল'লে আৰু কৈ আছে যে আজি মাংস আৰু ৰুটি বনাইছোঁ। এয়া হৈছে পাঠাৰ মাংস আৰু ৰুটি। মই অকণমান টেষ্ট কৰি নোচোৱা নহয় বাৰু, কিন্তু গৰম হৈ আছিল কাৰণে ভালকৈ খাব পৰা নাই, এনেই দেখাই দিছোঁ।